পোনপ্ৰথমে সাংবাদিক বন্ধুসকল আৰু আমাৰ বেংগলী ফেডাৰেশ্যনৰ কৰ্মকৰ্তা সকলোকে সদৌ বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আমি বৈপ্লৱিক অভিনন্দন জনালোঁ। আপোনালোকৰ লগত আমি আজি এই প্ৰেছ মিটত বহাৰ মূল কাৰণটো হ'ল যোৱা পৰহি সদৌ বিটিচি অনুসূচিত জাতি ছাত্ৰ সন্থা নামৰ এক সংগঠনে ওদালগুৰি জিলা সমিতিয়ে প্ৰেছ মিটিং আহ্বান কৰে আৰু সেই প্ৰেছ মিটিঙত তেওঁলোকে কিছুমান কথা কৈছে, কিছুমান প্ৰশ্ন কৰিছে। তো কথা হ'ল সদৌ বিটিচি অনুসূচিত জাতি ছাত্ৰ সন্থা পৰিষদৰ প্ৰেমানন্দ দাস নামৰ যিটো ল'ৰা, সেই প্ৰেমানন্দ দাস নামৰ ল'ৰাটো বিগত দিনতো আমি প্ৰচাৰ মাধ্যমত চাইছোঁ। তেওঁ এটা প্ৰেছ বিবৃতি দিছে আৰু সেইদিনাখনো চালোঁ তেওঁ এটা প্ৰেছ বিবৃতি দিছে। তে কথা হ'ল চাওক, মোৰ নাম হৰেণ দাস। মই আজি মোৰ যি জাতি বঙালী জাতি, সেই জাতিৰ বিটিচি ৰিজনৰ যি সদৌ বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন আছে সেইটো আমি কৰি আহিছোঁ জাতীয় স্বাৰ্থত। ঠিক ক'বলৈ গ'লে যদি মই কাষ্ট ৱাইজ চাব যাওঁ, মই এছ চিৰ ল'ৰা। কিন্তু প্ৰেমানন্দ দাস নামৰ যিটো ল'ৰাজন ক'বলৈ গ'লে চাগে তেওঁ ভোটত নাম আহিছে কি নাই সেইটো আমাৰ প্ৰশ্নৰ উদয় হয়। সেই ল'ৰাজনে সিদিনাখন প্ৰেছ বিবৃতি দি আমাৰ সদৌ বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন হৈ বিভিন্ন মন্তব্য দাঙি ধৰিছে আৰু সেই এটা মন্তব্য তেওঁ দাঙি ধৰিছে যে সদৌ বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন 3-4টা ভাগ বুলি তেওঁ কৈছে। প্ৰথম কথা তেওঁক আমি প্ৰত্যাহ্বান জনাইছোঁ যে আপুনি এই কথাটো আপুনি উত্তৰ দিয়ক যে সদৌ বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ আপুনি কোনটো ঠাইত কোনটো জেগাত আপুনি পালে যে সদৌ বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন 3-4টা ভাগ। তাৰপিছত তেওঁ নিজক পৰিচয় দিছে যে মই প্ৰেমানন্দ দাস, ওদালগুৰি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মই সভাপতি। আমি জনাত সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি যুগল কিশোৰ বনিয়া আৰু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সুশীল সূত্ৰধৰ কিছুদিন আগতে তেওঁলোকে এটা প্ৰেছ বিবৃতি দিছিলে আৰু সেই প্ৰেছ বিবৃতিটো দি পেলাই তেওঁলোকে লিখিছিলে এনেকৈ যে সদৌ বিটিচি যি অনুসূচিত জাতি ছাত্ৰ সন্থা পৰিষদ আছে তেওঁলোকে ইতিমধ্যে সেইটো ভংগ কৰিছে। ভংগ কৰাৰ কাৰণটো আপোনালোকে চাগে প্ৰচাৰ মাধ্যমত পাইছিলে। তেওঁলোক দলীয় কোনো আলোচনা নকৰাকৈ বিভিন্ন ৰাজনৈতিক মহলত তেওঁলোকে যোগাযোগ কৰিছে, ৰাজনৈতিক মহলত কাম কৰি আছে। এতিয়া কথা হ'ল আমি প্ৰচাৰ মাধ্যমত আকৌ সেইটোও চাইছোঁ যে সদৌ বিটিচি অনুসূচিত জাতি ছাত্ৰ যিটো সন্থা, সেই সন্থাৰ সভাপতি মানিক চৰকাৰ। এতিয়া প্ৰশ্ন হয় আমাৰ প্ৰেমানন্দ দাসলৈ যে প্ৰেমানন্দ দাস ডাঙৰীয়া, আপুনি সদৌ বিটিচি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ পৰিষদৰ আপুনি যে ওদালগুৰি জিলা সমিতিৰ আপুনি যে সভাপতি, সেইটো আপুনি কোনটো গোটৰ সভাপতি? আৰু আপোনাৰ এই সদৌ বিটিচি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ আপোনাৰ নেতৃত্বত ওদালগুৰি জিলাত, যিহেতু ওদালগুৰি জিলাৰ মই স্থায়ী বাসিন্দা, ওদালগুৰি জিলাত আপোনাৰ ক'ত কোনটো গাঁৱত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ আপোনাৰ আঞ্চলিক আছে বা আপোনাৰ প্ৰাইমাৰী কমিটি আছে বা ক'ত আছে? কাৰণ মোৰ আকৌ কৈছোঁ, আপোনালৈ মোৰ এই সন্দেহ হয়, কাৰণ আপোনাৰ ভোটাৰ লিষ্টত নাম আহিছে কি নাই সেইটোৱে আমি নাজানো এতিয়ালৈ। কাৰণ আপোনাক আমি প্ৰচাৰ মাধ্যম বিভিন্ন মাধ্যমত আপোনাক চাইছোঁ, আপুনি সৰু ল'ৰা। তাৰপিছত আপুনি কৈছে যে সদৌ বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ 3-4টা ভাগ, মই আগতে কৈছিলোঁ এতিয়াও কৈছোঁ, সেই 3-4টা ভাগ আপুনি অতি সোনকালে আপুনি ৰাইজৰ মাজত দাঙি ধৰক, অন্যথা আমি প্ৰশাসনিকভাৱে হওক বা আমাৰ সাংগঠনিক নিয়মাৱলীৰ যি বিহিত ব্যৱস্থা আমি সেইটো কৰিবলৈ বাধ্য হ'ম আপোনাৰ ওপৰত। দ্বিতীয় কথা, আপুনি কাৰ ছত্ৰছায়াত সেইবোৰ কৰি আছে, কি কৰা নাই সেইটো আপুনি আমাক বুজাব নালাগে। আৰু আপুনি সিদিনাখন আপোনাৰ প্ৰেছ মিটত আপুনি বিভিন্ন আৰু কিছুমান কুৱেশ্যনৰ উদ্ভাৱন কৰিছিলে যে সদৌ বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে বঙালী জাতিৰ কাৰণে কৰিছে কি? সন্মানীয়
প্ৰেমানন্দ দাস ডাঙৰীয়া, আপোনাক মই জনাওঁ যে সদৌ অসম বা সদৌ BTC যি অনুসূচিত জাতি ছাত্ৰ সন্থা, সেই জাতি ছাত্ৰ সন্থা আপুনি অকল নাভাবিব সেইটো অকল এটা ভাষাৰ সদৌ বা অনুসূচিত যি জাতি, কাৰণ সেই জাতিৰ পৰা মই বিলং কৰোঁ। অনুসূচিত জাতিত বঙালী, অসমীয়া, তাৰপিছত হিন্দী ভাষী, নেপালী ভাষী, আদিবাসী ভাষী, বিভিন্ন ভাষা ভাষীৰ লোক অনুসূচিত জাতিত আছে, যাক আমি ST বুলি পেলাই কওঁ। তো আপুনি কি ক'ব বিচাৰে নেকি যে যিসকল বাকী সংগঠন আছে, যেনেকৈ নেপালীবিলাক, আমাৰ নেপালী ভাইসকলৰ গোৰ্খা সংগঠন আছে, আমাৰ আদিবাসী ভাইসকলৰ আশা আছে, আটছা আছে, আমাৰ হিন্দী ভাষী ভাইসকলৰ যেনেকৈ ভোজপুৰী ছাত্ৰ সন্থা আছে, বিভিন্ন আছে, আমাৰ যিসকল অসমীয়া ভাষী ভাই আছে তেওঁলোকৰো আছু আছে, বিভিন্ন দল সংগঠন তেওঁলোকৰ আছে। তেওঁলোক কি সকলোৱে নিজৰ জাতি সত্তাক বাদ দি কোনো এটা কাষ্ট ৱাইজ কি আমি আপোনালোকৰ লগত সংগঠন কৰিব লাগে নেকি? চাওক, প্ৰথমতে আপুনি অধ্যয়ন কৰক অনুসূচিত জাতি ছাত্ৰ সন্থা কি বস্তু, আৰু অনুসূচিত জাতি ছাত্ৰ সন্থাৰ কি কি কাম, কি কি কৰিব লাগে সেইবোৰ কৰক। সেইবোৰ নকৰি আপুনি সদৌ BTC বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আপুনি আঙুলি নুটুৱাব। কাৰণ আপোনাৰ নিচিনা এটা পাবত গজা নেতা, যি নেতাক আমি ওদালগুৰিবাসী যি আমি SC মানুহ আছোঁ, সেই মানুহে আপোনাৰ চেহেৰাটোৱে আজিকণ আমি দেখা নাছিলোঁ। বিগত এই নিৰ্বাচনৰ আগমুহূৰ্তত আপোনাৰ দুটা প্ৰচাৰ মাধ্যমত দুটা আপোনাৰ ভিডিঅ' ফুটেজ আহিছে, আৰু সেই ভিডিঅ' ফুটেজ দুটা দি পেলাই আপুনি যি দাবী আৰু যি দাম্ভালি মাৰিব ওলাইছে যে আপুনি ওদালগুৰি জিলাৰ যিসকল অনুসূচিত জাতি লোক আছে সেই লোকৰ আপুনি অভিভাৱক বুলি আপুনি নিজকে ভাবিব লৈছে। আপোনাক প্ৰেমানন্দ দাস ডাঙৰীয়া আপোনাক সকীয়াই দিছোঁ, আমিও অনুসূচিত জাতি ছাত্ৰ সন্থাৰ অনুসূচিত জাতিৰ আমিও এক অবিচ্ছেদ্য অংগ। সেই হিচাপে আপুনি আগতে অধ্যয়ন কৰি লওক অনুসূচিত জাতি কি, অনুসূচিত জাতিৰ কিমানখিনি মানুহ আছে, কি নাই, সেইবোৰ অধ্যয়ন কৰাৰ পিছত আপুনি আহি পেলাই মাত মাতক। অন্যথা আমি যিসকল সদৌ BTC বঙালী ফেডাৰেশ্যন কৰিছোঁ বা সদৌ BTC বেংগলী ফেডাৰেশ্যন নকৰাও আমাৰ যিসকল ভাই আছে, আমাৰ অনুসূচিত ভাই, সেই অনুসূচিত ভাইসকলে কিন্তু আপোনাৰ ওপৰত আমি আইনী ব্যৱস্থা ল'ম, আৰু আমি আপোনাৰ এই যি কাৰ্যকলাপ আপুনি কাৰোবাৰ উচতনিত কৰি আছে তাৰ কিন্তু প্ৰত্যুত্তৰ দিবলৈ আমি কুণ্ঠাবোধ নকৰিম।